হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল আদিত্য বিহালী। মই এতিয়া বৰ্তমান উপস্থিত আছোঁ জগন্নাথ মন্দিৰ ওচৰত আৰু মই এতিয়া ভিতৰলৈ সোমাবলৈ চেষ্টা কৰিম, আপোনালোকক সকলোবোৰ দেখাই থাকিম। ত' ভিডিঅ'টো কণ্টিনিউ কৰি থাকক আৰু যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব, এটা কমেণ্ট কৰিব আৰু নতুনকৈ যদি কোনোবা আহে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ত' ব'লক। গাইজ আমি এতিয়া ইয়াত আল্ট্ৰা ওপৰত এখন জিৰণি ল'বৰ কাৰণে উঠিছোঁ আৰু এইফালে আমাৰ আছে নামটো পাই থাকিল নহয় আমাৰ মাজত ষ্টেডিয়াম কিবা এটা আমাৰ চেনেলটোৰ কাৰণে তুমি মন্তব্য এটা আগবঢ়োৱা। মই এতিয়া ক'বলৈ গ'লে মই একোৱে নাজানো, মই পিছত ক'ম আৰু এইফালে আমাৰ মৰম আৰু এইফালে আমাৰ বছ ষ্টিং খাই আছে এনাৰ্জিৰ কাৰণে, মানে বহুত কষ্ট কৰিছে দেই ল'ৰাজনে, মানিব লাগিব। কিন্তু এটা বিহু টীম অকলে গঠন কৰাটো বহুত ডাঙৰ কথা আৰু আমাৰ এই ছাৰে সেয়া সম্পূৰ্ণ কৰিছে। তেখেতৰ কাৰণে এটা লাইক কৰি দিব আৰু এটা কমেণ্ট কৰি দিব। ছাবস্ক্ৰাইবটো বনতা হে ভাই কেলে। আৰু আমি য'ত ৰখিছোঁ প্লেচটো আপোনালোকক এবাৰ দেখাই দিছোঁ। চ' ভিউটো চেক কৰক। বুজি পোৱা নাই তো গাইছ আমি ইয়াত আহিলোঁ, অলপ ৰখিলোঁ চাহ তাহ খালোঁ, চাহ তাহ খাই লৈ আকৌ আমি এতিয়া মানে বেছি দূৰ নহয় আৰু ইয়াৰ পৰা বগীবিল কমেও 10-15 কিলোমিটাৰমান আছে। তো আমাৰ গাড়ী ইয়াত ৰখি আছে, চব খোৱা বোৱাত লাগি আছে আৰু এইফালে চবফালে গোটেইখিনি একেবাৰে কি ক'ম। আৰু এয়া আমাৰ আদিত্য চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। আদিত্য বহুত ধুনীয়া ধুনীয়া ভিডিঅ' বনাই আপোনালোকে। আজি ভিডিঅ'টো পুৰা ধামাকা হ'ব। আমি তিনিচুকীয়া গৈ আছোঁ বেছি পোৱা নাই আৰু বেছিটো নাই আৰু বগীবিল গৈ আছোঁ, আপোনালোকে চাই থাকক। আমাৰ গাড়ীখন এইখনেই আৰু কি ক'মনো আৰু প্লেচটো চাওক, সুন্দৰ প্লেচ, জুই প্লেচ। এয়া আমাৰ বছ, কিবা এটা কোৱা, কেনেকুৱা লাগিছে আজি আহিলে? চ' ভিডিঅ'টো এণ্ডলৈকে চাই থাকিব। মই এটা কথা ক'ব বিচাৰোঁ দেই, আমাৰ ব্ৰহ্মপুত্ৰ বিভাগলৈকে বহুত কষ্ট কৰি আজি এই পৰ্যায়ত পাইছোঁহি। আপোনালোকে আৰু আমাক ছাকচেছফুল হ'বলৈ আৰু সহায় সহযোগ কৰিব। সেয়াই আৰু ইমান বগীবিল আহিছোঁ, আমি টিলিঙা মন্দিৰ আহি আছোঁ। চাই থাকক ভিডিঅ'টো, ল'ৰাটো ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। থেংক ইউ থেংক ইউ। আমি আহি পাই গ'লো মানে টিলিঙামণি কিবা পাৰ হৈ আহিলোঁ। পাৰ হৈ মানে এতিয়া গাটো ধোৱা নাই, গাটো ধুই পেলাই মানে ইয়াত আমাৰ নিজৰ মানুহ এঘৰ আছে, আমাৰ নহয় মানে আমাৰ লগত অহা মানুহ। ত' তাৰপিছত এঘৰতে কিমান ধুবনো মানুহ, চাওক কিমানখিনি আছে, এই গোটেইখিনি আছে। এতিয়া কেনেকৈ ধুব মানুহ, এনেকৈ ওচৰৰ মানুহ এঘৰলৈ আহিছোঁ, তাকে সুধিম এতিয়া। ইয়াত গাটো ধুব দিলে গাটো ধুই ল'ম আৰু গা ধুলে ডাইৰেক্ট টিলিঙা মন্দিৰ আপোনালোকক দেখাই থাকিম চব। আৰু এইফালে নবীন ভাই আছে, নবীন ভাইও ব্লগ কৰি আছে, তাৰ ইউটিউব চেনেলটো মই আপোনাৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাব, ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া ব'লক আৰু চ' গাইজ গাটো ধুই ল'লোঁ, পূৰা ফ্ৰেছ হৈ ল'লোঁ আৰু এইখন ঘৰতে গা ধুলোঁ। একদম এনেকুৱা ধুনীয়াকৈ একদম আহক বহক বুলি কৈছে, মনটো ভাল লাগি গ'ল আৰু অচিনাকি মানুহ হ'লেও ইমান এটা সন্মান কৰিছে, ভাল লাগিলে। আকৌ আহিলে সোমাম। আৰু এইফালে কোন কোন আছিলে, আমি 4জন আছিলোঁ। এনেকৈ চাহও খুৱাইছে দেই, চাহ তাহ খুৱাই মেলিছে। এতিয়া আমি গৈ আছোঁ টিলিঙা মন্দিৰ, যি টিলিঙাৰ কাৰণে বিখ্যাত। ত' চাই থাকক আৰু ভিডিঅ'টো। এয়া আলদা ৰখি আছে আমাৰ এইখন আলদা ৰখি আছে, ব'লক। কি কৈ আছিলা তুমি? আমি বৰ্তমান আহি উপস্থিত হ'লোহি এয়া
তিনিচুকীয়াৰ দুলীয়াজান তাৰপিছত আপোনাৰ এতিয়া আমি টিলিঙা মন্দিৰলৈ যাম মানুহৰ ঘৰত সোমাই গা ধুলোঁ বহুত সুবিধা দিলে ভাল লাগিলে আৰু কি ক'বা মৰমীয়াল যেনেই লাগিছে বাৰু ঠিক আছে ইমানেই ইমানে আৰু কোনোবাই কৃষ্ণদাই কিবা এটা ক'ব কৃষ্ণদাই কিবা মানুহ বহুত হ'ল সেইমতে আমাৰ ধুনীয়াকৈ লাহে লাহে হৈ গ'ল তোমাৰ মন্তব্য এটা লাগে কেনেকুৱা আমাক বেছি সুবিধা নালাগে গা পা ধুই ভাল পালোঁ মানে মানুহঘৰ মানে বহুত মৰমীয়াল ইয়াৰ মানুহখিনি বহুত মৰমীয়াল ভাল পালোঁ মই I like this place. কেনেকুৱা লাগিছে অনুভৱ Joy Jubinder Joy Mustafa Ahmed. I am from Pakistan. তোমাৰ হেৰিটো কেনেকুৱা লাগিছে অনুভৱটো অনুভৱ মোৰ খুবেই ভাল নো কমেণ্ট মই কমেণ্ট দিব নিবিচাৰোঁ এতিয়া মই এখন নিদিবি এখন দিলে হ'ল আৰু ত' মই এতিয়া হাগিব যাম মোক কমেণ্ট তুমি কি লৈছা এয়া মই লৈছোঁ আৰু টিলিঙা ল'লোঁ ইয়াত দেখিছে টিলিঙা আছে আৰু এইটো সূতা এইটো মিঠাই ইয়াত ধূপ আৰু এয়া ফুল এয়া দাদাই দি আছে আমি লৈ আছোঁ আৰু আমি যাম আৰু আমাৰ গাড়ীখন এইখন আৰু মন্দিৰটো এইখনতে আছে এইখনত অঁ কোৱা ধুনীয়া আহিছেনে এয়া এখন লৈ ল'লোঁ আৰু ইয়াত এইটো এতিয়া জ্বলাম আৰু দিব লাগিব বোলে টিলিঙা আছে টিলিঙা বান্ধিম আৰু সূতা আছে সূতাও বান্ধিম মনৰ আশা পূৰণ হয় চাওঁ লাগে কি হয়নো আমাৰ সুমিত ভাই আমি সেৱা কৰি দিলোঁ ধুনীয়াকৈ পলক ভাই কেনেকুৱা লাগিছে একদম মনটো কেনেকুৱা লাগিছে এইটো কোৱা অঁ আমাৰ কইনা বা কিবা এটা কোৱা আজি আমি তিনিচুকীয়া টিলিঙা মন্দিৰলৈ আহিলোঁ আৰু মনটো ভাল লাগিলে আৰু মানে যেতিয়া মন্দিৰত প্ৰৱেশ কৰিছোঁ ন মনটো অতি পবিত্ৰ লাগি গৈছে মজা যিমান দুখ আকৌ আহিম বুলি ভাবিছানে যিমান আছিল চব মানে 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 কি ক'ম আৰু আঁতৰি গৈছে নিচিনা লাগিছে মানে আহিম বুলি নকওঁ যদি ভগৱানে ভালে ৰাখে ডেফিনেটলি আহিম এদিন আৰু মই বিচাৰোঁ অসমবাসী সকলো ৰাইজে এবাৰ ইয়াত আহি যাওক আৰু প্ৰসাদটো বুজিলে মানে সীমান্তক দেখাই দিয়া সীমানতাই ক'ব এতিয়া আপোনালোকক মই টিলিঙা দেখাইছোঁ টিলিঙা চাওক গোটেইখন টিলিঙা চাওক গোটেইখিনি টিলিঙা ইয়াৰ পৰা আপোনাৰ কেইটালৈকে টিলিঙাই আছে এইখিনি আৰু সেইফালে ডম কৰি থৈ দিয়া আছে আৰু এইটোৱে টিলিঙা মন্দিৰটো হয় সুমিত হা আহিব একদম এবাৰ আহি চাব একদম মনটো পবিত্ৰ লাগি যাব মই পুলক ভাই মাতি আছে কিবা এটা কয় বোলে বান হৈছিলে আপোনাৰ 1974 চনৰ ইয়াৰ দৈৰ্ঘ্য হৈছে 700 মিটাৰ আৰু মুঠ খুঁটা আছে 11টা চ' ব'লক অলপ অকণ ওপৰলৈ যাওঁ এইটো লৈ চাওঁ ব্ৰ হোৱাটছ আপ কেছে হো কেনেকুৱা লাগিছে পৰিৱেশটো মজা লাগিছে চ' অলপ আগলৈ ফাৰ্ষ্ট টাইম আহিছোঁ চাওক এইখনে হৈছে আপোনাৰ গাভৰু দলং আপোনাৰ যদি গাৰ্লফ্ৰেণ্ড মানে আপুনি বিয়া পতাৰ পিছতো যদি আপোনাৰ কাজিয়া পেচাল হয় আপুনি ইয়াত আহি নামটো লিখি দিব মানে আপোনাৰ যদি মই শুনিছোঁ যদি আপুনি এই সূতাবিলাকত দেখিছে নহয় এই সূতাবিলাকত যদি আপুনি কাৰোবাৰ নাম লিখি যায় ভালপোৱা প্ৰেমিকাৰ যদি কাৰোবাৰ নাম লিখি যায় চ' পূৰণ হয় বুলি
শুনিছোঁ কিন্তু মই আজিলৈকে অহা নাই ন ইয়াত। চ' এইবিলাক নাম লিখি থোৱা আছে। অলপ চিনেমেটিক শ্বট চাই দিয়ক আৰু দিগদাৰ। পানী বটল দিলে আৰু দালি দিব আছে আৰু চবকে বিলাই আছে আৰু চ' গাইছ এতিয়া আমি আহি পাই গ'লোঁ ব্ৰহ্মপুত্ৰৰ ওপৰত ৪ৰ্থখন দলং বগীবিল। বগীবিলৰ ওপৰত আছোঁ আমি এতিয়া। অলপ গাড়ীখন ৰখাইছে 5 মিনিটৰ কাৰণে। চ' ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিব বিচাৰিছোঁ। চ' ভিডিঅ'টো যদি চাই অলপো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি চেনেলটোত কোনোবা নতুন গাইছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু বগীবিলৰ ৰাতিৰ ভিডিঅ'টো দেখাই দিছোঁ আৰু ভিডিঅ'টো ইমানটোৱে এণ্ডিং কৰি দিছোঁ।